নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 24x7 লৈ। বন্ধুসকল, নতুনকৈ ঘোষণা হোৱা অসম চৰকাৰৰ মন্ত্ৰীসকলৰ বিভাগ অৰ্থাৎ কোনজন মন্ত্ৰীয়ে কি বিভাগত মন্ত্ৰিত্ব পাইছে, আজি আমি সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 24x7। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগসমূহ হৈছে গৃহ আৰু ৰাজনৈতিক, লোক নিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, লোক নিৰ্মাণ পথ, শক্তি তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী, আন মন্ত্ৰীক বণ্টন নকৰা অন্য সকলো বিভাগ। শ্ৰী পীযুষ হাজৰিকাৰ বিভাগসমূহ হৈছে কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগ। শ্ৰী ৰামেশ্বৰ তেলীৰ বিভাগসমূহ হৈছে ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ, জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ। শ্ৰী অতুল বৰাৰ বিভাগসমূহ হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন আৰু আবকাৰী বিভাগ। শ্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিভাগসমূহ হৈছে বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজ। শ্ৰী সুশান্ত বৰগোহাঁই, তেখেতৰ বিভাগসমূহ হৈছে জলসম্পদ আৰু ন্যায়িক বিভাগ। ডাক্তৰ ৰণোজ পেগুৰ বিভাগসমূহ হৈছে বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, জনজাতি পৰিক্ৰমা, ভৈয়াম আৰু তথ্য প্ৰযুক্তি বিভাগ। শ্ৰী অশোক সিংহলৰ বিভাগসমূহ হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগ। শ্ৰী বিমল বৰাৰ বিভাগসমূহ হৈছে সাংস্কৃতিক পৰিক্ৰমা উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগ। শ্ৰী অশ্বিনী ৰায় চৰকাৰৰ বিভাগসমূহ হৈছে সামাজিক ন্যায় সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন। শ্ৰী বিশ্বজিৎ দৈমাৰীৰ বিভাগসমূহ হৈছে হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা নিয়োগ আৰু উদ্যমতা, খিলঞ্জীয়া আৰু জনজাতীয় লোকবিশ্বাস আৰু সংস্কৃতি। শ্ৰীমতী অজন্তা নিয়োগৰ বিভাগসমূহ হৈছে মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগ। শ্ৰী চৰণ বড়োৰ বিভাগসমূহ হৈছে পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগ। শ্ৰীমতী নীলিমা দেৱীৰ বিভাগসমূহ হৈছে পশুপালন আৰু পশু চিকিৎসা আৰু মীন বিভাগ। শ্ৰী কিষেন্দু পলৰ বিভাগসমূহ হৈছে জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য অঞ্চল, বৰাক উপত্যকা উন্নয়ন বিভাগ। শ্ৰী কেশৱ মহন্তৰ বিভাগসমূহ হৈছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসন বিভাগ। শ্ৰী কৌশিক ৰায়ৰ বিভাগসমূহ হৈছে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ আৰু নগৰ পৰিক্ৰমা আৰু সমবায় বিভাগ। তো বন্ধুসকল, আজি আপোনালোকে এই ভিডিঅ'টোৰ পৰা নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰৰ নতুনকৈ ঘোষণা হোৱা মন্ত্ৰীসভাৰ কোনজন মন্ত্ৰীয়ে কি বিভাগত মন্ত্ৰিত্ব পাইছে। ধন্যবাদ।